এয়া আমাৰ আই দুগৰাকীক লৈ মিটিঙলৈ ওলাইছে। নমস্কাৰ বয়কম আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আপোনালোক বহুতে হয়তো জানি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এইবাৰ যোৰহাটতে পাতিছে। বহুত বছৰৰ মূৰত এইবাৰ যোৰহাটত পাতিছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আৰু আদৰ্শৰে সুদূৰ প্ৰসাৰী অনুষ্ঠানেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, আৰু তেওঁলোকে এক শৰণ হৰিনাম ধৰ্মকে আদৰ্শ হিচাপে লৈ এই কৃষ্ণ সংস্কৃতি প্ৰতিষ্ঠা কৰিছে। এই গুৰুজনাৰ আদৰ্শ লৈ তেওঁলোকে ভিতৰে অধিৱেশন পাতে, আৰু এইবাৰৰ অধিৱেশনখন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সম্বন্ধই ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি মৌবন্ধা এৰাতলী পথাৰত এইবাৰ এই অনুষ্ঠানভাগ এইবাৰ যোৰহাটতে পাতিছে। এই আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰো নহয়, অলপ দূৰ হয় বাৰু, তথাপিও ওচৰতে যিহেতু পাতিছে সেয়ে বহুত বিশাল যিহেতু আয়োজন, সেয়ে চাবলৈ আহিলোঁ মা, মই আৰু ভিনদেউৰ মাৰ লগত, মানে মোৰ বাৰ শাহুমাৰ লগত। আৰু আমি তিনিজনী এয়া গাড়ীত লাইন গাড়ীত আচলতে মেজিকতে আহিছোঁ, আৰু আহি নামিলোহি এইখনে প্ৰথম গেটখন। গাড়ীবোৰ যিহেতু বহুত দূৰলৈ যাবলৈ দিয়া নাই, আমাক প্ৰথম গেটখনৰ ওচৰতে ৰখাই দিলে। আচলতে গাড়ীবোৰ তাৰ আগলৈ যাবলৈ দিয়া নাই, বহুত বেছি ভিৰ হৈ গৈছে যিহেতু মেইন ৰাস্তা এইটো। আৰু ইয়াতে দেখিলোঁ এই প্ৰথম গেটখনতে আমি দেখিছোঁ যে গাড়ীৰ পাৰ্কিংটো আচলতে এইখিনিতে প্ৰথম গেটখনতে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। ইয়াতে সকলোবোৰ গাড়ীবোৰ থৈছে তেওঁলোকে। এইফালেদি সোমাই আহিছোঁ, বহুত বেছি ধূলি, মানুহবোৰ যিহেতু খোজকাঢ়িয়ে গোটেইখন ঘূৰি ফুৰিছে। আৰু এইকেইদিন বতৰটো বহুত বেছি ভাল নহয়, একেবাৰে কোমল ৰ'দ ওলাইছে, সেইকাৰণে বতৰটো ঠাণ্ডাই। আৰু এইখন যিহেতু পথাৰ, বহুত বেছি বতাহ, আৰু যিহেতু মানুহৰ বহুত বেছি ভিৰ, সেইকাৰণে মুখ চুখবোৰ ঢাকি লৈছোঁ, কাৰণ বতাহ বহুত বেছি। এইদৰে আগবাঢ়িছোঁ, সোমাই গৈ আছোঁ, আৰু বহুত বেছি ডাঙৰ এৰিয়া। পথাৰখনৰ আধাটো অংশই যেন তেওঁলোকে আৱৰি মেলি ধুনীয়াকৈ এই অধিৱেশন পালন কৰিছে। আগবাঢ়ি এইদৰে গৈ আছোঁ, মানুহ আহিছে গৈছে, আৰু আমি যিহেতু পিছবেলা সময়তে গৈছোঁ। এইখন এখন গেট, বিভিন্ন সংগঠন প্ৰতিষ্ঠানে বিভিন্ন ধৰণে আদৰণি জনাইছে, আৰু গৈ আছোঁ ভিতৰলৈ। চিনাকি মানুহো এজন দুজন পাইছোঁ। জনাৰ্দন অনুসন্ধান কক্ষত অপেক্ষা কৰি আছে। আমি আপোনাক কোনোবা হেৰালে ইয়াত আপোনালোকে বিচাৰিব পাৰিব। সেয়া শুনিয়ে আছে নে বিচাৰি আছে কাৰোবাক। অসমৰ ভিন ভিন প্ৰান্তৰ ভক্তবৃন্দৰ ইয়ালৈ আগমন ঘটিছে, আৰু হাজাৰ হাজাৰ মানুহ হৈছে। মানুহৰ সমাগম বেছি হ'লে সেই ঠাইত নেটৱৰ্ক একেবাৰে পোৱা নাযায়, সেইকাৰণে কোনো পধ্যে মোবাইল কামেই কৰা নাই, একেবাৰে নেটৱৰ্ক নাই। আমি আচলতে দেউতাও বেলেগকৈ গৈছিলে, দেউতাক বিচাৰিও নাপালোঁ আমি, ইমানেই বেছি মানে ভিৰ গোটেই। আৰু মানুহে হেৰাই যদি যায়, একেলগে নাথাকিলে যদি এজন হেৰাই যায়, সেইজনক বিচাৰি পাবলৈ মানে সহজ নহয়। সেইকাৰণে তেওঁলোকে বেলেগ 1-2কে কাউণ্টাৰ কৰি দিছে, যাতে তাত তেওঁলোকে ঘোষণা কৰিব পাৰে আৰু নিজৰ মানুহবোৰক মানে বিচাৰি পাব পাৰে, সেই সুবিধা কৰি দিছে। এইটো প্ৰতিনিধিৰ সভাকক্ষ, ইয়াতে তেওঁলোকৰ মূল মিটিংসমূহ হৈছে, তেওঁলোকে ইয়াতে সভাসমূহ পাতিছে। প্ৰতিনিধি সভাকক্ষৰ কাষতে এইদৰে এনেকৈ ইমান ধুনীয়াকৈ সজাই তুলিছে, চাওকচোন। ধুনীয়াকৈ তেওঁলোকে খান্দি পেলানি পুখুৰী আকৃতি কৰি তাতে বগলীৰ পৰা আদি কৰি ধুনীয়াকৈ সজাই দিছে। আৰু আমি এইবোৰ ঘূৰি মেলি থাকোঁতেই আগবাঢ়ি গৈ থাকোঁতে মাজতে পালোঁ এয়া বিনামূলীয়া সেৱা, মানে বিভিন্ন বিধায়কসকলে। এইজন আচলতে গোলাঘাটৰ মৃণাল শইকীয়াৰ বিনামূলীয়া খিচিৰি বিনামূলীয়া সেৱা, আৰু এয়া সকলোকে খুৱাইছে। কেনেকুৱা মজানে? মজা। মা কেনেকুৱা পাইছা? চাওঁ, খাইছা, ময়ো এতিয়া। আপোনালোকে আহিব, আৰু 2 দিন আছে, আপোনালোক আহিব। আমি যিটো সময়ত খাবলৈ পালোঁ, সঁচাকৈ একদম গৰমে গৰমে খাই সঁচাকৈ ভাল লাগিলে। তাৰপিছত আকৌ এয়া ঘূৰিবলৈ এক্সপ্ল'ৰ কৰিবলৈ লাগিলোঁ, কাৰণ বহুত ডাঙৰ এৰিয়া, কৈছোঁৱে নহয়। গোটেই পথাৰখন মানে ঘূৰি ফুৰোঁতে মানে ভাগৰো লাগি যায়। ইয়াত যদি যাবলৈ হয়, ভৰিটো একেবাৰে ভাল কৰি যাব লাগিব, যাতে ভালদৰে আপোনালোকে খোজকাঢ়ি গোটেইখন চাব পাৰিব। তেনেদৰে যাব লাগিব। ভৰি বেয়া মানুহে মানে খোজকাঢ়িব নোৱাৰা মানুহে একেবাৰে যাব নোৱাৰে তাত, আৰু তাতে পথাৰত মানে খোজকাঢ়িবলৈ অলপ দিগদাৰো হয়। তথাপিও তেওঁলোকে ধুনীয়াকৈ ব্যৱস্থাও কৰি দিছে, ৰাস্তাটো ধুনীয়াকৈ বনাই দিছে ৰাস্তাবোৰো। তাৰ মাজতে এনেদৰে আকৌ গৈ থাকোঁতে আমি পালোঁ চাহৰ ব্যৱস্থা কৰি থৈছে তেওঁলোকে। মাজে মাজে এনেদৰে চাহৰ ব্যৱস্থা কৰিছে 2-3টা, আৰু তাতে বিনামূলীয়া চাহ পালোঁ। আমি সেয়াও খালোঁগৈ, কাৰণ মানে কি ঘূৰি ফুৰোঁতে সঁচাকৈ আমনিও লাগে, আৰু বহুত দূৰত আছে। এনেকৈ নেভাবিব যে ওচৰতে আছে, দূৰত আছে। ঘূৰি ফুৰোঁতে আমনিও লাগি যায়, আৰু কিবা এটা খাবলৈও মন যায়, তাত পটককৈ পাবলৈও নাই। চব বিনামূলীয়া মাৰি দিছোঁ আজি এয়া লাইনত, এইবাৰ চাহৰ লাইনত দেই। আৰু 2 দিন আছে, আপোনালোক আহিব।
আমাৰ আচলতে হাঁহিও উঠিছে চব বিনামূলীয়া খাই ফুৰিছোঁ বুলি, কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ আচলতে সকলোৰে মানে সুবিধাৰ কাৰণেই এইদৰে তেওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু বিধায়কসকলেও নিজৰ মানে যেনেকৈ পাৰিছে তেওঁলোকে তেনেকৈ ব্যৱস্থাও কৰি দিছে। বহুতে আচলতে দিবও বিচাৰে যে তেওঁলোকে সেইদৰে সুবিধা কৰি ভক্তবৃন্দ যাতে কাৰো অসুবিধা নহয় সেইকাৰণে এইবোৰ ধুনীয়া ব্যৱস্থা কৰিছে। তাৰপিছত চাহ আৰু বিস্কুটে খালোঁ। মজা চাহকাপ মানে জোখত পাইছোঁ আমি। আৰু সঁচাকৈ আদা দিয়া চাহকাপ খাই কিন্তু খুবেই ভাল লাগিলে। মানে ইমানেই আমাৰ সেই সময়টোত মানে সঁচাকৈ চাহ একাপ খাবলৈ মন গৈ আছিলে। আৰু এই অধিৱেশনখন আচলতে 4 দিনীয়াকৈ দেই, 4 দিনীয়াকৈ পাতিছে 6, 7, 8, 9 তাৰিখলৈকে। মই গৈছিলোঁ দ্বিতীয় দিনটো, অৰ্থাৎ মই 7 তাৰিখে গৈছিলোঁ আৰু এই ভিডিঅ'টো মই আপলোড কৰিছোঁ 8 তাৰিখে। গতিকে আৰু এটা দিন আছে, আপোনালোকে যোনে যাব বিচাৰে আহিব পাৰে, যোৰহাটলৈ আহিব। আৰু মৌ বন্ধা আচলতে কাজিৰঙা ইউনিভাৰ্চিটিখন নোপোৱাৰ আগতেই এই অনুষ্ঠানটো আপোনালোকে পাব, এই পথাৰখন পাব, তালৈ আপোনালোক আহিব পাৰে। আৰু মানে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম, এটা ছাইডে যদি তেওঁলোকৰ প্ৰগ্ৰেমবোৰ হৈ আছে, আন ছাইডে এখন মেলা, বহুত ডাঙৰ মেলা এখন হৈ আছে। অলপ সময় উলিয়াই গ'লেহে আপোনালোকে গোটেইখন চাব পাৰিব। এয়া হৈছে ভোজনালয় আৰু মই এয়া চাইছোঁ, এইফালেদি চাইছোঁ যেনিবা, আপোনালোকক দেখাব নোৱাৰি। এই ভোজনালয়টোতে হাজাৰ হাজাৰ মানুহে খাদ্য গ্ৰহণ কৰে, তেওঁলোকে ভাতৰ যোগাৰ কৰে, বহুত ডাঙৰ আয়োজন তেওঁলোকৰ। আৰু আমি ঘূৰি ফুৰিছোঁ যদিও মানে গোটেই পথাৰখন শেষেই হোৱাগৈ নাই, ক'ত ক'ত কি আছে অকল ঘূৰিয়েই ফুৰিছোঁ আৰু নতুন নতুন বস্তু দেখি গৈ আছোঁ। এইফালে মোৰ পাছফালে যে দেখিছে সেয়া হৈছে মেইন যোনটো তেওঁলোকৰ মঞ্চখন, য'ত তেওঁলোকে বিশিষ্ট ব্যক্তিসকলে ভাষণ দিয়ে, সেই মঞ্চখন। আৰু তাৰপিছত আহি আমি পালোঁ এইটো কেন্দ্ৰীয় ভঁৰাল, যোনটোত তেওঁলোকে সকলোবোৰ খাদ্য ভাণ্ডাৰবোৰ ইয়াতে থৈছে, সেইটো অকণমান চাই ল'লোঁ। এইফালে আছে চিকিৎসা কেন্দ্ৰ আৰু এইফালে আছে কেন্দ্ৰীয় ভঁৰাল, মানে সকলোবোৰ খাদ্য ভাণ্ডাৰ এইফালে থৈছে। আৰু আপোনালোকৰ চিকিৎসাৰ ব্যৱস্থা এইফালে আপোনালোকে পাব। এইফালে ফাষ্টফুডৰ দোকানবোৰ আছে, আৰু মানে ক'ত আছে মই ক'ব নোৱাৰিম আৰু কোনখিনিত আছে। গোটেইবোৰ ঘূৰি পকি তাৰপিছত পালোহি এটা ধুনীয়া নামঘৰ, মানে তেওঁলোকে ধুনীয়াকৈ নামঘৰ আকৃতিৰ এটা প্ৰতিষ্ঠা কৰি লৈছে নামঘৰ। আৰু তাতে ধুনীয়াকৈ সকলোৱে এয়া চেণ্ডেল জোতা খুলি সোমাই যাব লাগে। আমি আচলতে নগ'লোগৈ, আৰু ধুনীয়াকৈ থাপনা পাতি নামঘৰৰ ব্যৱস্থা কৰি লৈছে। আৰু তাতে কিবাকিবি তাত নাম গুণ গায়ো আছে তেওঁলোকে। তাৰ কাষেদি আমি বেলেগ এটা ৰাস্তাৰেদি পালোহি এখন মেলা, আৰু সেইখন কোনফালেদি সোমালোঁ একেবাৰে ধৰিব নোৱাৰিলোঁ, কাৰণ ৰাতিও হৈ গ'ল, আন্ধাৰ হ'ল অকণমান। আৰু যিহেতু ৰাস্তাবোৰ ধৰিবই নোৱাৰি, ইমানেই বেছি ডাঙৰ পথাৰত কোনফালে দিশহাৰা হৈ গৈছোঁ, মানে আমি কোনফালে কি যায় আমি একেবাৰে ধৰিব পৰা নাই। আহি পেলাই মেলাখনত সোমালোহি। তাতে ইয়াতো একদম বিশাল আয়োজন, আৰু মেলাত সকলোবোৰ বস্তু আছে, সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সৰু ল'ৰা ছোৱালীৰ খেলনাৰ পৰা আদি কৰি সকলোবোৰ আছে। আৰু এয়া চাওকচোন টাই আহোমৰ ড্ৰেছ, আপোনালোকে মোক বহুতে সোধে টাই ড্ৰেছ ক'ত পাম বুলি। আপোনালোকে এইখন হৈছে ধেমাজিৰ পৰা আহিছে, আপোনালোকে তাত গৈ ক্ৰয় কৰিব পাৰে, কাইলৈ দিনটো আছে, যদি আপোনালোকে বিচাৰে যাব পাৰে। মই সেয়াও আপোনালোকক জনালোঁ। আৰু তাৰপিছত এয়া অলপ ঘূৰিলোঁ মেলিলোঁ আৰু সৰু সুৰা কিবাকিবি বস্তু ল'লোঁ। তাৰপিছত মাহঁতে ফুলৰ বজাৰ কৰিলে, দুটামান ফুলো ল'লে। লগে লগে আজিৰ যুগত, আজিৰ দিনত ফোনটো নহ'লে কিমান বিপদ, ইয়াত ঘোষণাবোৰ শুনিলে আপোনালোকে গম পাব কিমান মানুহে যে কিমানক বিচাৰি ফুৰিছে। কাৰণ মানুহবোৰ আঁতৰি গ'লেই হেৰাই যায় বুলি মই কৈছোৱেই। এয়া বাজিলে 7টা, এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। গোটেইখন ভিৰ মানুহৰ।
বহুত দূৰ ঘূৰি ঘূৰি শিবিৰবোৰো চালোঁ সেইবোৰ ভিডিঅ' অলপ কৰিবলৈ নহ'ল মাজে মাজে আৰু লগতে কিবা কিবি অলপ খালোঁ সেইবোৰো আপোনালোকক দেখাবলৈ নহ'ল তাৰে এটা ছাইডত গ্ৰন্থ ওলাইছে সেই গ্ৰন্থৰে তেওঁলোকৰ স্মৃতি গ্ৰন্থখন বৈকুণ্ঠ কুসুম বুলি তেওঁলোকৰ সেইখনো স্মৃতি গ্ৰন্থখন লোৱা হ'ল আৰু সেইবোৰ কৰি মেলি আমি সেই অৱশেষতে আৰু ঘৰলৈ উভতিবলৈ লৈছোঁ কাৰণ গাড়ী পোৱাৰ ওপৰতো কথা আছে সেইকাৰণে সোনকালে যাওঁগৈ বুলি ভাবিলোঁ কিমান মানুহ হৈছে আপোনালোকে এই ভিৰটোতে দেখিব এচাম মানুহ ঘৰলৈ গৈছে আৰু তাৰে আন এচাম মানে আহিছে তালৈ আহি আছে সমাগম হৈয়ে আছে আৰু আমি আহি পালোহি নাটঘৰ মানে ইয়াত হৈ আছে অংকীয়া নাট সেই সময়ত অংকীয়া নাটখন আৰম্ভ হ'বলৈ লৈছেহে আমি কিন্তু থাকিবলৈ সময় নহ'ল কাৰণে গুচি আহিবলৈ লৈছোঁ চাবলৈ অলপ ইচ্ছা আছিলে তথাপিও অহা যোৱাৰ অসুবিধা হ'ব বুলিয়েই গুচি আহিলোঁ আৰু এইখনেই আচলতে মেইন গেটখন এই গেটখনে যাওঁতে সোমোৱা নাছিলোঁ আহিবৰ সময়তহে এই গেটখনে আমি আহিছোঁ মেইন ৰোড এইখনহে মেইন গেটেৰে আমি ওলাই আহি অলপ দূৰ খোজকাঢ়ি আগবাঢ়ি গ'লোঁ আৰু বহুত দেৰি গাড়ীলৈ ৰ'লোঁ যদিও মানে পোৱা নাছিলোঁ এখন আকৌ চিনাকি গাড়ী এখন পালোঁ এপে এখন পালোঁ তাতে আহিলোঁ আৰু এটা দিন আছে আপোনালোকে সময় সুবিধা মিলে যদি এবাৰ যাব লগতে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে কমেণ্টত জনাব লাইক শ্বেয়াৰ আৰু ফেচবুক পেজটো ফ'ল' আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ